নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আপোনালোকক মোৰ চেনেলটোলৈকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ভাৰত চৰকাৰৰ ফালৰ পৰা ওলোৱা 1458টা ASI আৰু AC কনষ্টেবলৰ বিষয়ে। আৰু এই পোষ্টসমূহ ওলাইছে CRPFৰ ফালৰ পৰা। মিনিমাম কোৱালিফিকেশ্যন আপোনালোকে 10+12 হ'ব লাগিব আৰু দৰমহা ASI ষ্টেন'সকলৰ বাবে 29,200ৰ পৰা 92,300 থাকিব আৰু হেড কনষ্টেবলৰ বাবে 25,500ৰ পৰা 81,100 টকা থাকিব। আৰু এই অনলাইন প্ৰক্ৰিয়া জানুৱাৰী 25 তাৰিখলৈকে চলি থাকিব। গতিকে এই ভিডিঅ'টোত মই আপোনালোকৰ মাজত ইয়াৰ অফিচিয়েল নটিফিকেশ্যনটো আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন। আজি মই আপোনালোকৰ মাজত অফিচিয়েল নটিফিকেশ্যনখন আলোচনা কৰিম। ইয়াৰ পাছতো ভিডিঅ'ত মই আপোনালোকে কেনেদৰে এপ্লাই কৰিব তাক দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'সমূহ আপোনালোকে দৈনিকভাৱে চাই থাকিব। ইয়াতে প্ৰথমতে উল্লেখ কৰিছে যে পোষ্টসমূহ কি আৰু ভেকেঞ্চিসমূহ কেনেদৰে কেটেগৰী ভাগ কৰা হৈছে। এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ ষ্টেনৰ আনৰিজাৰ্ভৰ কাৰণে 58টা, EWSৰ কাৰণে 14টা, OBCৰ কাৰণে 39টা, SCৰ কাৰণে 21টা, STৰ কাৰণে 11টা, টোটেল 143টা পোষ্ট আছে এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ। আৰু হেড কনষ্টেবলৰ আনৰিজাৰ্ভৰ কাৰণে আছে 532টা, EWSৰ কাৰণে আছে 132টা, OBCৰ কাৰণে 355টা, SCৰ কাৰণে 197টা, STৰ কাৰণে 99টা, টোটেল পোষ্ট আছে 1315টা। ইয়াৰ পাছত পে' স্কেল দেখিবলৈ পাইছে। মই আপোনালোকক ইতিমধ্যে কৈছোঁৱে যে 29,200ৰ পৰা 92,300 দিয়া হ'ব এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ আৰু হেড কনষ্টেবলৰ 25,500ৰ পৰা 81,100 টকা দিয়া হ'ব। এজ লিমিট আপোনালোকৰ 18ৰ পৰা 25 বছৰ হ'ব লাগিব। লগতে কোৱালিফিকেশ্যন আপোনালোকে 10+2 হ'ব লাগিব। আৰু এই অনলাইন প্ৰক্ৰিয়া 4 তাৰিখৰ পৰা হৈ আছে। আপোনালোকে 25 তাৰিখলৈকে অনলাইন এপ্লাই কৰিব পাৰিব। ইয়াতে ৰিজাৰ্ভেশ্যন ৱাইজ পোষ্টসমূহ কেনেদৰে ৰিলেক্সেশ্যন আছে দেখাইছে, আপোনালোকে ভালদৰে পঢ়ি ল'ব। ইয়াৰ পাছত মই আলোচনা কৰিম যে আপোনালোকে কেনেদৰে এপ্লাই কৰিব। ইয়াতে দেখিছে কেনেদৰে এপ্লাই কৰিব, যে অনলাইন এপ্লাই কৰিব লাগিব আপুনি ইয়াৰ বাবে, আৰু অনলাইন এপ্লাই বৰ্তমান চলি আছে। তাৰপাছত এপ্লিকেশ্যন ফিজ আপোনালোকে দেখিবলৈ পাইছে যে যিসকল জেনেৰেল কেণ্ডিডেট আছে বা OBC কেণ্ডিডেট আছে তেওঁলোকে 100 টকা পে'মেণ্ট কৰিব লাগিব আৰু ST, SC আৰু এক্স ছাৰ্ভিচমেনসকলে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। আৰু এই পে'মেণ্ট আপোনালোকে ভীম, UPI, নেট বেংকিং, ভিছা, মাষ্টাৰ কাৰ্ড, ৰুপে কাৰ্ড, ডেবিট কাৰ্ডৰ দ্বাৰা কৰিব পাৰে। কম্পিউটাৰ বেছ টেষ্টৰ বিষয়ে ইয়াত দিছে যে দ্য কেণ্ডিডেট হেজ টু ইণ্ডিকেট 3 অপশ্যন চইচ এজ টেষ্ট চেণ্টাৰ ফৰ অনলাইন কম্পিউটাৰ বেছ টেষ্ট। যে আপোনালোকে কম্পিউটাৰ বেছ টেষ্টৰ বাবে 3টা চেণ্টাৰ ছিলেক্ট কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে চেণ্টাৰসমূহ দেখিবলৈ পাইছে। অসমৰ ইয়াতে আছে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, লখিমপুৰ, লগতে শিলচৰ আৰু তেজপুৰ। ঠিক তেনেদৰে বিভিন্ন ষ্টেটসমূহৰ ইয়াত চেণ্টাৰসমূহ উল্লেখ কৰিছে। আৰু এক্সামসমূহ দেখিবলৈ পাইছে যে কম্পিউটাৰ বেছড এক্সাম 100 নম্বৰৰ ভিতৰত থাকিব, যিটো 90 মিনিট সময় থাকিব। আৰু ইয়াতে চিলেবাছ দেখিবলৈ পাইছে যে হিন্দী লেংগুৱেজ আৰু ইংলিছ লেংগুৱেজ 25 মাৰ্ক থাকিব, জেনেৰেল এপ্টিটিউডত 25 মাৰ্ক থাকিব, জেনেৰেল ইণ্টেলিজেঞ্চত 25 মাৰ্ক আৰু কোৱান্টিটিভ এপ্টিটিউডত 25 মাৰ্ক থাকিব। ইয়াতে আপোনালোকে দেখিছে স্কিল টেষ্টত কেনেদৰে হ'ব। ইয়াত স্কিল টেষ্টসমূহ যে 10 মিনিটত 80টা ৱৰ্ড আপোনালোকে টাইপিং কৰিব লাগিব, ইংলিছ লগতে হিন্দী লেংগুৱেজত। ইয়াতে আপোনালোকে সম্পূৰ্ণ নটিফিকেশ্যনটো ভালদৰে চেক কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকে দেখিছে যে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট কেনেধৰণৰ হ'ব। মেল কেণ্ডিডেটসকলৰ বাবে হাইট লাগিব 165, চেষ্ট 77 নৰ্মেল হ'ব লাগিব আৰু এক্সপেণ্ডেড 82 হ'ব লাগিব। আৰু যিসকল কেণ্ডিডেট গোৰ্খা, ছিকিম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা বা অন্য বিভিন্ন ইয়াতে দেখিবলৈ পাইছে তেওঁলোকে 162.5 হাইট হ'ব লাগিব
আৰু 77 চেষ্ট নৰ্মেল হ'ব লাগিব, 82 আপোনালোকৰ এক্সপেণ্ডেড হ'ব লাগিব। ইয়াৰ পাছত দেখিছে ডকুমেণ্টছ ভেৰিফিকেশ্যন। কেণ্ডিডেট উইল বি শ্বৰ্ট লিষ্টেড ফৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন ফ্ৰম দ্য পুল অফ কেণ্ডিডেটছ হু কোৱালিফাই ইন CBT, স্কিল টেষ্ট এণ্ড PST। ইয়াত আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যনত কি ডকুমেণ্টছ নিব লাগিব চাই লওক, যে আধাৰ কাৰ্ড, প্ৰিণ্ট আউট অফ আধাৰ, ভোটাৰ ID কাৰ্ড, পান কাৰ্ড, পাছপোৰ্ট, ড্ৰাইভিং লাইচেঞ্চ, স্কুল ID কাৰ্ড, এমপ্লয় ID কাৰ্ড, যিকোনো চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্টৰ ID কাৰ্ড আপোনালোকে লগত নিব লাগিব, মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট আৰু আদাৰ যিখিনি আপোনালোকৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট আছে সেইখিনি আপোনালোকে লগত লৈ যাব লাগিব। বৰ্তমান মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে সম্পূৰ্ণ নটিফিকেশ্যনটো চাই ল'ব। মই ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকক নটিফিকেশ্যনটো দি দিম। লগতে আপোনালোকে ইয়াৰ পাছৰটো ভিডিঅ'ত মই কেনেদৰে এপ্লাই কৰিব তাক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'সমূহ শেষলৈকে চাই থাকিব।